Hey dear, welcome back to Bigga Juti. মোৰ হাতত এয়া আজি কিহৰ গুটি আপোনালোকে জানেনে? আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিছে যে এয়া আন একো নহয়, এয়া হ'ল ৰঙালাও গুটি, যাক আমি ইংৰাজীত কওঁ পাম্পকিন সিডছ। আজিৰ এই ভিডিঅ'টো যিসকলে চাই আছে সেইসকলৰ ভিতৰত এনে কিছু লোক ওলাব যিসকলে ৰঙালাও খাই অতিকৈ ভাল পায়, কিন্তু তেওঁলোকে কেতিয়াও এই গুটিবোৰৰ কথা চিন্তা নকৰে, তেওঁলোকে এই গুটিবোৰ বাহিৰত পেলাই দিয়ে। কিন্তু মই নদি ক'ব পাৰোঁ যে আজিৰ এই ভিডিঅ'টো চোৱাৰ পাছত তেওঁলোকে ৰঙালাও গুটি বাহিৰত পেলাই দিবৰ কাৰণে 10 বাৰ চিন্তা কৰিব। আকৌ আন কিছুমান লোক আছে যিসকলে ৰঙালাও গুটি ভাল পায়, তেওঁলোকে হেকি পেলাই বা কেৰাহী এখনত গৰম কৰি তেওঁলোকে ৰঙালাও গুটিবিলাক খাই থয়। কিন্তু সেইসকলৰ ক্ষেত্ৰতো মই ক'ব খোজোঁ যে তেওঁলোকে আজিৰ এই ভিডিঅ'টো চোৱাৰ পাছত তেওঁলোকে নিজৰ লগত থকা গুটিখিনিতো খাবই, আকৌ বেলেগৰ পৰা আনি তেওঁলোকে সঞ্চয় কৰাৰ চেষ্টা কৰিব। কাৰণ গুটিৰ ভিতৰত ইয়াক হ'ল চমৎকাৰী গুটি হ'ল ৰঙালাও গুটি। ইয়াত ইমানেই মেডিচিনেল এণ্ড নিউট্ৰিশ্যনেল ভেলুজ আছে যিখিনিৰ কথা মই আপোনালোকক কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে এই কথাখিনিকে সামৰি মই আজি প্ৰস্তুত কৰিবৰ চেষ্টা কৰিছোঁ বিগা জ্যোতি ভিডিঅ' নম্বৰ 83। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱাটছ দি ভিডিঅ' টিল এণ্ড। ৰ'ব, ভিডিঅ'টোৰ ভিতৰলৈ যোৱাৰ আগতে মই আপোনালোকক এটা বিশেষ অনুৰোধ কৰি থ'ব খুজিছোঁ। বন্ধুসকল, আপোনালোকে জানে যে বৰ্তমান ফেচবুক পেজ বিগা জ্যোতি বৰ্তমান হেকাৰৰ কবলত। ফেচবুক পেজখনত মই একো ভিডিঅ' দিব পৰা নাই, মোৰ হাতত কোনো কণ্ট্ৰল নাই। গতিকে মই বিজ্ঞানৰ জয়যাত্ৰা অব্যাহত ৰাখিবৰ কাৰণে, আপোনালোকৰ অসুবিধা নহ'বৰ কাৰণে মই ভিডিঅ'জবিলাক ইউটিউব চেনেল বিজ্ঞা জ্যোতিৰে দিয়াৰ আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে এই মুহূৰ্ততে এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। এই গুটিৰ ওপৰত ইতিমধ্যে বহুখিনি গৱেষণা হৈছে, আৰু সেই গৱেষণাবিলাকৰ পৰা প্ৰমাণিত হৈছে যে ইয়াত এনে কিছুমান উপাদান আছে যিবিলাক উপাদান আমাৰ হৃদযন্ত্ৰজনিত ৰোগ, লিভাৰ ৰোগ, ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, ইনচোমেনিয়া এইবিলাকৰ কাৰণে যথেষ্ট উপকাৰী সেই উপাদানবিলাক। এতিয়া অতি নগণ্য গুটি, কিন্তু ইয়াৰ আছে অসাধাৰণ শক্তি। ইয়াত পোৱা যায় বহু পৰিমাণে পলিচেচুৰেটেড ফেটি এচিডছ আৰু এণ্টি অক্সিডেণ্টছ। ৰঙালাও গুটিত থকা পলিচেচুৰেটেড ফেটি এচিডছবিলাকত বহু উৎকৃষ্ট মানদণ্ডৰ এণ্টি অক্সিডেণ্ট সংপৃক্ত হৈ থাকে। সেই এণ্টি অক্সিডেণ্টছবিলাক হ'ল ষ্টেৰল, স্কুৱেলিন, ট'ক'ফিনল এটচেট্ৰা। আপোনালোকে নিশ্চয় জানে যে 100 গ্ৰাম ৰঙালাও গুটিত প্ৰায় 265 মিলিগ্ৰাম ষ্টেৰল পোৱা যায়, আৰু সেই ষ্টেৰইডবিলাকে আমাৰ ব্লাডত থকা ল' ডেঞ্চিটি লাইপ'প্ৰটিন, অৰ্থাৎ যাক আমি কওঁ বেড কলেষ্ট্ৰল, সেই কলেষ্ট্ৰল হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। গৱেষণাই আৰু এটা কথা কয় যে ৰঙালাও গুটিত থকা ষ্টেৰলে আমাৰ কৰ'নেৰী আৰ্টাৰী ডিজিজ, টাইপ 2 ডায়েবেটিছ এই বেমাৰবিলাকৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী হয়। আনহাতে স্কুৱেলিন নামৰ এণ্টি অক্সিডেণ্টৰ বাবে এই গুটি আমাৰ ছাল আৰু চকুৰ বাবে যথেষ্ট উপকাৰী, কাৰণ আমাৰ ছালৰ পোকবিলাকত এবিধ এণ্টি অক্সিডেণ্ট থাকে যাৰ নাম হ'ল স্কুৱেলিন, আৰু সেই এণ্টি অক্সিডেণ্টে আমাক যথেষ্ট সহায় কৰে। সেই এণ্টি অক্সিডেণ্টে আমাক সূৰ্যৰ পৰা অহা আল্ট্ৰাভায়লেট ৰেডিয়েশ্যনৰ পৰা আমাক ৰক্ষা কৰে। গতিকে আমি যদি নিয়মীয়াকৈ ৰঙালাও গুটি খাওঁ তেতিয়াহ'লে আমাৰ দেহত সেই এণ্টি অক্সিডেণ্ট স্কুৱেলিন নামৰ এণ্টি অক্সিডেণ্ট বৃদ্ধি পোৱাটো স্বাভাৱিক। তাৰ উপৰিও গৱেষণাই আৰু এটা কথা কয় যে ইয়াত থকা স্কুৱেলিনে আমাৰ চকুৰ ৰেটিনাকো যথেষ্ট সুৰক্ষিত আৰু শক্তিশালী কৰি ৰাখে। আনহাতে এই গুটিত পোৱা যায় লাইপ'ফিলিক এণ্টি অক্সিডেণ্ট, যাৰ বাবে মহিলাসকলৰ মেনোপজ হোৱাৰ পাছত যি ব্ৰেষ্ট কেঞ্চাৰ হয় সেই ক্ষেত্ৰতো এই গুটি যথেষ্ট উপকাৰী। কাৰণ আমি সকলোৱে জানো যে এণ্টি অক্সিডেণ্টে আমাৰ দেহত সগুণৰ দৰে কাম কৰে। কাৰণ আমাৰ দেহত নিয়মীয়াকৈ উৎপন্ন হৈ থকা ফ্ৰী ৰেডিকেলছ, যিবিলাক অপদাৰ্থ বুলি কওঁ, যিবিলাকে আমাৰ দেহত কেঞ্চাৰ বেমাৰ সৃষ্টি কৰে, সেই ফ্ৰী ৰেডিকেলছবিলাক বাহিৰলৈ উলিয়াই দিয়াৰ ক্ষেত্ৰত এণ্টি অক্সিডেণ্টে যথেষ্ট সহায় কৰে। গতিকে এই গুটি যথেষ্ট আমাৰ কাৰণে, সেই মহিলাসকলৰ যিসকলৰ মেনোপজ হৈছে সেইবিলাকৰ কাৰণে যথেষ্ট উপকাৰী। তাৰ উপৰিও এই গুটিত পোৱা যায় প্ৰচুৰ পৰিমাণে ভিটামিন ই। ভিটামিন ই থকাৰ বাবে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাক যথেষ্ট শক্তিশালী কৰি ৰাখে। তাৰ উপৰিও আমাৰ দেহৰ যিবিলাক ৰক্তনলিকা থাকে সেই ৰক্তনলিকাবিলাকৰ বাট পথবিলাক সুচল কৰি ৰাখে। তাৰ উপৰিও গৱেষণাই কয় যে এই গুটিত থকা উপাদানবিলাকৰ কাৰণে আমাৰ দেহৰ ওজন হ্ৰাস কৰাত যথেষ্ট সহায়ক হয়। তাৰ উপৰিও ই হজম শক্তি বৃদ্ধি কৰে। গতিকে হ'লনে এই ৰঙালাও গুটিত থকা উপাদানবিলাকৰ কাৰণে ই আমাৰ লিভাৰৰ কাৰণে যথেষ্ট উপকাৰী। আনহাতে এই গুটিত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম, পটেছিয়াম আৰু কেলছিয়াম পোৱা যায়, আৰু সেইকাৰণে এই গুটি আমাৰ হাড়ৰ বাবে উৎকৃষ্ট। কাৰণ এই গুটিত থকা মেগনেছিয়াম, কেলছিয়ামে আমাৰ হাড়ৰ গঠন ভাল কৰে, কাৰণ হাড়ৰ ডেঞ্চিটিটো বঢ়াই দিয়ে, গতিকে হাড়বিলাক আমাৰ ঠুনুকা নহয়। গতিকে মই ক'ব খুজিছোঁ যে এই গুটি নিয়মীয়াকৈ খোৱা উচিত যিসকল মহিলাৰ মেনোপজ ইতিমধ্যে হৈছে। আপোনালোকে সকলোৱে জানে যে মেনোপজ হোৱা মহিলাবিলাকৰ আচলতে হাড়বিলাক যথেষ্ট ঠুনুকা হৈ আহে, আৰু তেওঁলোকৰ এটা বেমাৰ হয়, হাড়বিলাক পটককৈ ভাগি যাব পাৰে, আৰু সেই বেমাৰটো কোৱা হয় অষ্টিঅ'প'ৰচিছ। গতিকে অষ্টিঅ'প'ৰচিছ বেমাৰৰ ক্ষেত্ৰতো এই ৰঙালাও গুটি যথেষ্ট উৎকৃষ্ট বুলি ইতিমধ্যে গৱেষণাই কৈছে। ইয়াত পোৱা যায় প্ৰচুৰ পৰিমাণে মেগনেছিয়াম, গতিকে এই গুটি টাইপ 2 ডায়েবেটিছ ৰোগীসকলৰ কাৰণে যথেষ্ট উৎকৃষ্ট। কাৰণ আমি সকলোৱে জানো যে মেগনেছিয়াম যদি আমাৰ কম থাকে তেতিয়াহ'লে আমাৰ দেহত ইনচুলিন প্ৰডাকশ্যনত যথেষ্ট হ্ৰাস পায়। গতিকে গৱেষণাই কয় যে প্ৰায় 100 গ্ৰাম গুটিত প্ৰায় 90 মিলিগ্ৰাম মেগনেছিয়াম পোৱা যায়।
এই গুটিত ওমেগা 3 ওমেগা 6 ফেটি এচিডছ এণ্টিঅক্সিডেণ্টছ ফাইবাৰ এইবিলাক সকলোবিলাক একেলগতে থাকে গৱেষণাই কয় যে এই সকলোবিলাক একেলগতে থকাৰ বাবে এই গুটি আমাৰ হাৰ্ট আৰু লিভাৰৰ কাৰণে যথেষ্ট উৎকৃষ্ট কাৰণ ইয়াত থকা ফাইবাৰে আমাৰ তেজত থকা কোলেষ্ট্ৰল হ্ৰাস কৰাত সহায় কৰে তাৰ উপৰি ওমেগা 3 ফেটি এচিডছে ল' ডেঞ্চিটি লাইপ'প্ৰটিন আৰু ট্ৰাইগ্লিচাৰাইডছ এইবিলাক হ্ৰাস কৰাত যথেষ্ট সহায় কৰে গতিকে আমাৰ ব্লাড প্ৰেছাৰ নৰ্মেল হৈ থকাটো স্বাভাৱিক হ'ব আৰু তাৰ উপৰি ই কৰ'নাৰী আৰ্টাৰী ডিজিজ যিটো আমাৰ হাৰ্টৰ ৰিস্ক থাকে সেই ৰিস্ক ফেক্টৰটো যথেষ্ট কমি আহে তাৰ উপৰিও এই গুটিত পোৱা যায় ট্ৰিপ্টোফেন আৰু এমিনো এচিডছ আপোনালোকে জানেনে ট্ৰিপ্টোফেন বৰ উপকাৰী এবিধ উপাদান কাৰণ যিসকল লোকৰ ইনচমিনিয়া হয় যিসকলৰ টোপনি নহা হয় সেইবিলাকৰ ক্ষেত্ৰত ট্ৰিপ্টোফেন ব্যৱহাৰ কৰা হয় কাৰণ ট্ৰিপ্টোফেনক আমাৰ দেহে কি কৰে দুবিধ হৰম'নলৈ ৰূপান্তৰিত কৰে এবিধ হ'ল চেৰ'টনিন আৰু এবিধ হ'ল মেলাটনিন আৰু এই দুবিধ হৰম'নৰ বাবে আমাৰ টোপনি ভাল হয় তাৰ উপৰিও আমাৰ মনটো যথেষ্ট ভাল হয় মানসিক চাপ কমি আহে গতিকে এই গুটিত উপলব্ধ ট্ৰিপ্টোফেন গতিকে সেই ট্ৰিপ্টোফেনৰ বাবেও এই গুটি আমাৰ ইনচমিনিয়া বেমাৰৰ কাৰণে যথেষ্ট উপকাৰী গতিকে টোপনি কম হোৱা লোকে বিচনালৈ যোৱাৰ আগতে অলপ পৰিমাণৰ ৰঙালাও গুটি আৰু অলপ পৰিমাণৰ যদি কাৰ্বহাইড্ৰেট খায় তেতিয়াহ'লে তেওঁলোকৰ টোপনি ভাল হোৱাটো একেবাৰে নিশ্চিত